আজি লৈ আহিছোঁ খুৰমাৰ ৰেচিপি। বিহু, পূজা, দিৱালী যিকোনো ফেষ্টিভেলতে বনাব পাৰিব। ইয়াতে লৈছোঁ 1 কাপ আটা আৰু 1 কাপ ময়দা, নাইবা আটা 2 কাপ আৰু ময়দা 1 কাপো ল'ব পাৰে। বেকিং ছ'ডা এচিকুট আৰু নিমখ অকণমান আৰু ৰিফাইন তেল লৈছোঁ 4 চামুচ ডাঙৰ চামুচেৰে 2 কাপ ময়দা বা আটাৰ কাৰণে। আৰু এইখিনি এতিয়া মোহাৰি মোহাৰি মিহলি কৰি ল'ম, গোটেইখিনি যাতে ভালদৰে মিহলি হৈ পৰে। আৰু শেষত মুঠি মাৰি চাব, যদি এটা মাখাৰ নিচিনা হয় তেতিয়াহ'লে বুজিব যে তেলৰ পৰিমাণটো সঠিক আছে, আৰু যদি মাখা নাবান্ধে তেতিয়াহ'লে পুনৰ তেল অকণমান লৈ এনেদৰে মিহলি কৰি ল'ব। আৰু এইটো মুঠি মাৰি চাওঁতে লাড্ডুৰ নিচিনা হৈছে, সেইকাৰণে তেলৰ পৰিমাণটো সঠিক আছে। আৰু এতিয়া ইয়াতে মই অলপ অলপ পানী দি মঠি ল'ম। পানী কিন্তু ঠাণ্ডা পানীয়ে ব্যৱহাৰ কৰিব, যিহেতু ক্ৰিস্পি বনিব লাগিব। আৰু যদি আটা আপোনালোকে 2 কাপ লয় তেতিয়াহ'লে কিন্তু বেকিং ছ'ডা নল'লেও হ'ব, খুৰমাকেইটা এনেও কোমল হৈ পৰে। আৰু যদি ময়দা লয় তেতিয়াহ'লে অলপ হ'লেও বেকিং ছ'ডা ল'ব। আৰু এতিয়া পানী ছটিয়াই ছটিয়াই এইখিনি অলপ টানকৈ মঠি ল'ম, যিহেতু খুৰমাৰ বাবে বনাইছোঁ। ভালদৰে মঠি লোৱাৰ পিছত 5 মিনিটমান ঢাকনিখন লগাই ছাইডত ৰাখি দিছোঁ। বহুত সময় ঢাকি নথ'ব, নহ'লে কোমল হৈ যাব, কাৰণ আটা যিহেতু ব্যৱহাৰ কৰিছোঁ। এতিয়া এইখিনি উলিয়াই লৈছোঁ আৰু 2টা ভাগত ভগাই লৈছোঁ। যদি 2 কাপ ময়দা দিয়ে তেতিয়াহ'লে বেকিং ছ'ডা অকণমান দিব, আৰু যদি আটাৰ পৰিমাণটো বেছি দিয়ে তেতিয়াহ'লে কিন্তু বেকিং ছ'ডা নিদিলেও হ'ব। এইটো ধ্যান ৰাখিব। এতিয়া মই ডাঠকৈ বেলি ল'ম। খুৰমাটো যিমান ডাঙৰকৈ বা ডাঠকৈ লাগে তেনেকুৱা ছাইজত বেলি ল'ব। আৰু এতিয়া এইখিনি কাটি ল'ম। ইয়াতে আটাগুৰি নিদিয়াকৈয়ে বেলিব পাৰিছোঁ, আৰু এখন ধাৰ চুৰিৰ সহায়ত আপোনালোকে এইটো স্কুৱেৰ শ্বেপত কাটি ল'ব। বহুতেই সুধি আছিলে আটাৰ বনাব পাৰিম নেকি। আটাৰ বনাব পাৰি, কিন্তু গোটেইখিনি আটা নল'ব, তেতিয়া টেষ্টটো ভাল নাহে। আটা আটা হয় আৰু ভিতৰতো বহুত বেছি ক্ৰিস্পি নহয়। সেইকাৰণে আপোনালোকৰ কাৰণে এইটো ৰেচিপি লৈ আহিছোঁ। যদি আপোনালোকে আটাৰ বনায় তেতিয়াহ'লে 1 কাপ হ'লেও ময়দা দিব। আৰু গোটেইখিনি একেধৰণতে সৰু সৰু স্কুৱেৰ ছাইজত কাটি ল'লোঁ। এতিয়া হয়তো দেখি লাগিছে যে হোটেলত যিবিলাক খুৰমা পোৱা যায় তাতকৈ ছাইজটো সৰু হৈছে, কিন্তু এইখিনি যেতিয়া ভাজি ল'ব তেতিয়া গোটেইখিনি অলপমান ফুলি যায়। আৰু যিহেতু বেকিং ছ'ডা দিছোঁ গতিকে আৰু অলপ বেছিকৈ ফুলিব, সেইকাৰণে ইমানখিনি পাতলকৈয়ে ৰাখিব। আপোনালোকক 1 পিচ সৰুকৈ দেখুৱাইছোঁ। আৰু গোটেইখিনি এনেদৰে টুকুৰাকেইটা ছেপাৰেট কৰি দিব যদি লগ লাগি থাকে। আৰু তেলটো মিডিয়ামতকৈ অলপ কমকৈ গৰম কৰিব। মই ইয়াতে ৰিফাইন তেল লৈছোঁ, আৰু গোটেই যিমানখিনি খুৰমা এবাৰত জুৰিব তাৰ হিচাপতহে দিব, বেছিকৈ দি নিদিব। আৰু ল' ফ্লেমত ৰাখি এইখিনি ভাজিব লাগিব, তেতিয়াহে ভিতৰলৈকে ভালদৰে সিজিব। নহ'লে আপোনালোকৰ বাহিৰত ক্ৰিস্পি হ'লেও ভিতৰত কেঁচা হৈ থাকিব পাৰে। আৰু যেতিয়া প্ৰয়োজন হয় তেতিয়া এনেদৰে এবাৰ দুবাৰ লৰাই থাকিব, তেতিয়া চাৰিওফালৰ পৰা ৰঙচুৱা হৈ পৰে। এইখিনি ভাজা হৈ গ'ল। এতিয়া উলিয়াই ল'ম আৰু ছাইডত ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। গেছৰ ফ্লেমটো মই কিন্তু ল'ত ৰাখিয়ে ভাজিছোঁ। আৰু বাকী থকাখিনিও একেধৰণে ভাজি ল'ম। প্ৰথমখিনি ভাজা হৈ গ'ল। তেলটো নিগৰিবৰ কাৰণে অকণমান এনেকৈ ধৰি ৰাখিছোঁ, বা আপোনালোকে টিচু পেপাৰতো ৰাখিব পাৰে। আৰু পিছৰখিনিও ভাজা হৈ গ'ল, ৰঙচুৱা হৈ গৈছে। এইখিনিও উলিয়াই লৈছোঁ। আৰু এনেদৰে যদি আপোনালোকে খুৰমা বনাই খায় তেতিয়াহ'লে বাহিৰৰ ফালে ক্ৰিস্পিও থাকিব আৰু অকণমান কোমলো হৈ থাকিব। এটা ভাঙি দেখুৱাইছোঁ, একেবাৰে মচমচীয়া হৈছে। আৰু এইটো সম্পূৰ্ণ ঠাণ্ডা কৰি ল'লোঁ। এতিয়া চুগাৰ চিৰাপটো বনাই ল'ম। 2 কাপ আটা বা ময়দাৰ কাৰণে 2 কাপ চেনি লাগিব, আৰু পানী আধা কাপতকৈ অলপ বেছিকৈ লৈছোঁ। এতিয়া প্ৰথমতে গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি লৰাই থাকিম। যেতিয়া চেনিখিনি গলিবলৈ আৰম্ভ কৰে, আৰু দেখিছেনে প্ৰথমতে এইটো পাতল হয়, তেতিয়াও গেছৰ ফ্লেমটো মিডিয়ামতে ৰাখিছোঁ আৰু মাজে মাজে লৰাই আছোঁ। আৰু এইখিনি যেতিয়া ডাঠ হ'বলৈ ধৰে তেতিয়া গেছৰ ফ্লেমটো কমাই ল'ত ৰাখি দিম, আৰু মাজে মাজে চেক কৰি থাকিম, কাৰণ লগে লগে এইটো ডাঠ হৈ গ'লে আপোনালোকে যদি পিছত খুৰমাখিনি দিয়ে তেতিয়াহ'লে কিন্তু নহ'ব। আৰু এটা বাতিত লৈ দেখুৱাইছোঁ, যিহেতু চিৰাপটো বহুত বেছি গৰম থাকে। এনেদৰে পানীত লৈ আপোনালোকে চাব, দেখিছেনে এইটো বৈ পৰিছে। এনেকুৱা হ'লে খুৰমাখিনি দি নিদিব, তেতিয়া গোট নাখাব আৰু লগতে খুৰমাখিনিও ঢিলা হৈ থাকে। 1 মিনিটমান হৈ গ'ল, পুনৰ চেক কৰিম। আপোনালোকে বাতিত লৈ চাব, যদি এনেদৰে দাঙি আনোতে দেখিব এইখিনি বৈ পৰা নাই তেতিয়াহ'লে হৈ গৈছে, বা চামুচ এখনত লৈ আঙুলি দুটাৰে আপোনালোকে চাব দীঘল তার এটাৰ নিচিনা হৈ গৈছে। তেতিয়া গেছৰ ফ্লেমটো অফ কৰি ল'ব, আৰু গোটেইখিনি ভালদৰে মিহলি কৰি ভাজি ৰখা খুৰমাখিনি দি দিব। আৰু এইটো একেবাৰে ছেপাৰেট হৈ নোযোৱালৈকে কণ্টিনিউ লৰাই থাকিব, কাৰণ এবাৰ যদি গোট খাই যায় তাৰপিছত লৰাব নোৱাৰিব। আৰু দেখিছেই চাগে লাহে লাহে এইটো গোট খাব লৈছে, আৰু খুৰমাকেইটাও ছেপাৰেট হৈ আহি থাকে। ঠাণ্ডা যিমানেই হ'ব দেখিব চেনিৰ দানাবিলাক এনেদৰে লাগি ধৰিছে।
আৰু গোটেইখিনি যেতিয়া সেপাৰেট হৈ যায় তাৰ পিছত এইটো ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিব তেতিয়া ৰংটো হলনি হয় লগতে খুৰমাখিনি টান হৈ পৰে এনেদৰে বনাই চাব খাবলৈ খুবেই টেষ্টি হয় আৰু খুৰমাটোতো আপোনালোকে বয়মত ষ্ট'ৰ কৰিও ৰাখিব পাৰে বহু দিনলৈকে গতিকে আপোনালোকে বিহু পূজা যিহতে নহওক এনেদৰে বনাব পাৰিব ঠাণ্ডা হোৱাৰ আগতে মই এনেদৰে এটা দুটা লাগি আছিলে এনেদৰে খুলি দিছো আৰু এইটো সম্পূৰ্ণ ঠাণ্ডা হৈ গ'ল দেখিছেনে আগতকৈ ৰংটো অলপ বগা বগাৰ নিচিনা হৈছে আৰু যিখিনি চেনিৰ গুৰি ৰৈ যায় এনেদৰে চালি কিনে সাইডত ৰাখি দিছো আৰু চেনিৰ গুৰিখিনি আপোনালোকে চাহত দিও খাব পাৰিব বা লাড্ডু বনালে আপোনালোকে বেচনৰ লাড্ডু বা যিকোনো লাড্ডু বনালে তাতে এইটো গুৰি কৰি আৰু দি দিব পাৰিব আৰু ঠাণ্ডা হোৱাৰ পিছত মই টেমাত ভৰাই ৰাখি দিম যদি ৰেচিপিটো চাই ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব